हेलो गाइस মই বেবলি আৰু মোৰ পুনৰ এটা নতুন ভিডিঅলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। সো আজিৰ ভিডিঅটো একদম ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছো। তো এতিয়া বলক তে ভিডিঅটো আৰম্ভ কৰো। যোৱা কালি এই কেইজনমান মানুহে কাটি থৈ গৈছে, আজি সিহঁতে লৈ যাব। মানে আমি বেচিছো আৰু বাহেন। পৰিৱেশটো বঢ়িয়া দে গাইস আমাৰ, মানে আপোনালোকে চাব পাৰে ফুল চুল আছে, মজা একদম বঢ়িয়া আৰু এলা সব আমাৰ কাম বাৰু, মানে আম্মা এগলা সব আৰু মই আজি উঠিকে তাৰমানে ভাতে পাই গেলো আৰু মানে দেৰি হ'ল যিহেতু আৰু এতিয়া ক'ত চাহ খাই থকা যায়, ভোকো লাগছি দে গাইছ এখনি ভৰাই লওঁতে পেটত। ভাতখিনি খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাইছো। গাইছ বঢ়িয়াকৈ খাই দিয়ে একদম ধুলিটো ফুল কৰি ললো আৰু এতিয়া আমি হালধি ল'ম গাইছ, আপোনালোকে চাব পাৰে। গাইছ হালধি ল'ব আনিছো এতিয়া, ये पोरे हेरुंगे हे गाइस आपा चलिर द्वारा हालदे लोৱা নহব দে, বাপৰে বাপ আধাই পড়ছে চাকছন আৰু গত্রা কৰি চাও বাৰু। গাইস এটা হালধি লোৱা হৈ গল, চাও পৰে আপোনালোকে ফেসত গতে একদম হালধি হালধি হৈ গল। গাইস হালধি লোৱা অৱস্থা নহয় হৈ গল, চলাৰ চাও পৰে গতে হালধি হালধি হৈ গল। साला गाल साफा करबा जाय মই চলাটো লেত্রা করলো। গাইস আমার রোয়া হালদি হেনি ছাগালক খাবার দিছিলো, কিন্তু ছাগালে হালদি হেনি খাওয়া নাই, পাত্তো খাবার হচ্ছে। সো গাইস ইফালে আম্মা আছে, আম্মাকে হালদি হালদি নলগা নাকি? হালদি লগা দিন আগতে পার হয়ে গেছি আমার। হয় নাকি? এটা কেন নলগা? এটাও লগা পারা। ফতরা করছিল লগা কাম নাই। দুনিয়াত দাগ আছে, দাগ গিলা নহয় যাব। গিলা দাগ জমনগত মৃত্যু লৈকে থাকিব। আচ্ছা গাইস আম্মাৰ লগত মই মুখ চলাবা নৰা গাইস, কেনে বাখেৰি মানুহ চাকচোন। বাপ্পা কি বাখেৰিয়ে, আমি 90s মানুহ, 90s হাই পারে চৰাই পারে, মই কে নৰু তো পারবে লাগবো। হয় জানো 90s মানুহৰ কথা গাইস, সবে গমে পাই 90s মানুহ কেনেকুৱা মানুহ। ये हेमा मालिनीर पोस्ट ना सके गाइस, इस वाह गाइस এটা বঢ়িয়াকে গা পা ধুই দিনৰ ভাতটো খাই ললো আৰু অলপ পিছতে আমি যাইছো পেহিহঁতৰ ঘৰত। আমাৰ ওচৰতে মানে আমাৰ পৰা 3 কিলোমিটাৰ মান হ'ব। সো আমি গধূলি মানে যাম, গধূলি মানে 4টা বজা মানত যাম আৰু যাই ফেলে কি কৰো কি নকৰো সকলোবোৰ দেখাম। গতিকে আপোনালোকৰ ভিডিঅটো চাই থাকিলে হ'ল আৰু। সো গাইস এতিয়া প্ৰায় বাজিছে 2টা আৰু এখনি টাইম তাৰমানে যাই অহা নাই, এনো মানে আমি ক'বাত যাব লাগিলে টাইমটো যায় নাই ঘৰত, আৰু য'ত যাম আমি তাতে এসপ্তাহ থাকলি 2 দিন থাকা আন লাগে গাইস। বাকি এতিয়া অলপমান গিটাৰটো বজাই ফেলে টাইম পাছ কৰো দিয়ক গাইস। গাইস গিটাৰটো লৈছিলো কিনি ফেলে, কিন্তু বজাবা হলি আকোই নাজনো মই, তথাপি এনে এরকম মাঠ থাকো আৰু এতিয়া অলপমান মায়াবিনীটো মাৰিলে আপোনালোকে শুনব, মানে এনে এনকে হলেও মাৰি ফেলা লৈছো যিহেতু ইমান টকা দি নবজাকে থাকিম গাইস। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমার ছবি, ধরা দিলা গোপনে আহি হিয়ার কোনো আকাহে গাতে লবরে মন, আগর তলি থুবরে মন, মনৰ চিলা উৰুৱাই দিবৰে সোণালী হৈ থাক তোমাৰে মোৰে সময়। বুকুৱে ৰৈ যায় যেন মধুময়, ৰাৰা ৰিৰে ৰাৰা ৰিৰে ৰাৰা 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 ৰিৰে ৰাৰা ৰিৰে ৰাৰা ৰাৰা। গাইস এনে 2টা গান গাই দিলো আৰু জুবিনদাৰ। সো মোৰ গান গোৱাত এনে ভাল হৈছে নে বেয়া হৈছে আপোনালোকে ক'বচোন। মানে আপোনালোকে যেতে ভাল হৈছে বুলি কয় তেতিয়া মানে সঁহাৰি পাওঁ, আৰু বেয়া হৈছে বুলি ক'লেও মই মানে বেয়া নাপাওঁ, কাৰণ হয়তো মোৰ ভুল হৈছে সেইকাৰণে আপোনালোকে এনেকৈ কৈছে বাৰু। যিয়ে কি নহওক মানে নেক্সট ভিডিঅ'ত অনলি গান গোৱাটোৱে দিম বুলি ভাবিছোঁ, আৰু এনেই নেদাওঁ। আপোনালোকে যদি ভাল নালাগে তেনেহ'লে নেদাওঁ, যদি ভাল লাগে আপোনালোকে গাইজ আপোনালোকে কমেণ্ট এটা কৰিব। ৰ'বক আপোনালোকে কমেণ্টো কৰিব নোৱাৰিব চাগে, কাৰণ মই এই চেনেলটোৰ চব ভিডিঅ' কিটছ কৰি দিম। কাৰণ আগতে মই পষ্টাইছোঁ, আগতে 2টা চেনেল মোৰ এনেকৈ গৈছিল, ইমান ছাবস্ক্ৰাইবাৰ আছিল, তথাপিও মানে ইউটিউবৰ ফালৰ পৰা ৰিমুভ কৰি দিছে চেনেল। মানে আগতে মই কিটছ কৰি দিয়া নাছিলো ভিডিঅ' গিলা, ইতাৰ মানে কিটছ কৰি দি চাও কি হয়, মানে যায় না নাযায়, নগলেতো ভালে দেচোন। কিটছ কৰি দিলি ভিডিঅ'বোৰত কমেণ্ট কৰবা নৰি,
সো সেইটোৱে আপোনালোকে লাইকটো কৰি দিলে গম পাম আৰু মই আপোনালোকক মানে নেক্সট ভিডিঅ'ত গান গোৱা ভিডিঅ' লাগে আপোনালোকে লাইকটো কৰি দিলে হ'ল সো গাইছ এতিয়া বঢ়িয়াকৈ ওলাই ল'লোঁ আৰু এতিয়া যাব লাগে আমি লণ্ডনক अभी मजा आएगा ना भिड़ो বুলি ভাবছে নেকি লণ্ডনত নাযাওঁ গাইছ আজি আমি গৈছোঁ পেহীহঁতৰ ঘৰত সো বলক তেন্তে যাই বঢ়িয়াকৈ আহি পালোঁ পেহীহঁতৰ ঘৰ আৰু এইফালে দেখি আমাৰ টিকলিমা আছে টিকলিমাৰ খবৰ কেনে গাইছ এতিয়া আমি ফুৰবা আছোঁ টিকলিৰ লগত কি হেৰিয়ে আমি শুক্ৰবাৰে সোণাপুৰত যাম ওহ বা এনেদৰে দিন দে গাই ময়ো একদিন নহয় গাইছ একদিন যামে আৰু সেইদিনা মই ভ্লগছ বনামে কাৰণ এটা স্মৃতি হিচাপে ৰৈ যায় গাইছ এতিয়া পুৰা আদৰ্শ বিদ্যালয়ৰ ফালে ফুৰিব আহিছোঁ এই গেটখন খোলাই থাকে পুৰা সুধি থাকোঁ আৰু গাইছ এইগিলা ক্লাছৰুম আছে ইয়াতে ক্লাছ কৰি থাকে পুৰা অপেন আৰু মানে একদম অপেন খুলি থৈ দিছে মানে কাম এতিয়ালৈকে চলি আছে স্কুলখনৰ মানে কাম পুৰা একদম কমপ্লিট হোৱা নাই আপোনালোকক এটা ভিউ দেখাই আছোঁ কেনে লাগে ক'ব আৰু মানে আমাৰ এইফালে দেখি জংঘলৰে আৰু ভিউ চাওক গাইছ অহ এইবিলাক কাম কৰি আছে একদম চাওক গাইছ পুৰা একদম বঢ়িয়া আৰু গাইছ ভিডিঅ'টো একদম ঘৰৰ পৰা আৰু এই পেহীহঁতৰ ঘৰ আহি পালোঁ এতিয়ালৈকে ভিডিঅ'টো বনাই আছিলোঁ আৰু এতিয়া ভিডিঅ'টো মই সমাপ্ত কৰিছোঁ গতিকে আপোনালোকে চাই ভাল পালে লাইক আৰু লগতে কমেণ্টটো কৰিব নোৱাৰে কিড চেনেল যিহেতু চ' শ্বেয়াৰটো কৰি দিব যিহেতু নতুন চেনেল আৰু আপোনালোকে ছাবস্ক্ৰাইবটো প্লিজ কৰি দিব আগলৈ যাতে আপোনালোকে ভাল ভাল ভিডিঅ' পাই যায় আৰু এইফালে দেখি এতিয়া ভিডিঅ'টো সমাপ্ত কৰি দিব বাই বাই দি টাটা বাই বাই